নমস্কাৰ, মই গীতাঞ্জলি বুঢ়াগোহাঁই আপোনালোক সকলোকে মোৰ চেনেলটিলৈ আকৌ এবাৰ স্বাগতম জনালোঁ। আজি 10 জুলাই। মই আজি যিটো ভিডিঅ' দিম সেইটো আপোনালোকে চাবলৈ পাব 6 জুলাই। 6 জুলাই তাৰিখে মই কলৈনো গৈছিলোঁ তাকে দেখুৱাম। আশা কৰোঁ আপোনালোকে শেষলৈকে চাব আৰু কেনেকুৱা লাগিলে জনাব নাপাহৰিব কমেণ্ট এটা লিখি। আৰু যিসকলে নতুনকৈ আহিছে মোৰ চেনেলটিলৈ ছাবস্ক্ৰাইব কৰি কাষত থকা বেল বটনটো ক্লিক কৰি অল কৰি থ'ব, তেতিয়া আগলৈ দিয়া ভিডিঅ' ন'টিফিকেশ্যন পাই থাকিব। মই আজি কাণফুলি চানফুলি লগাই লৈছোঁ আৰু কাৰণটো হৈছে এয়া মই এখন শাৰী পিন্ধিছোঁ। শাৰীখন মই অনলাইনতে আনিছিলোঁ। খুব কোমল কাপোৰটো শাৰীখনৰ আৰু শাৰীখন একেবাৰে চিম্পুল। আঁচলত অকণমানকৈ এনেকৈ আছে, আঁচলটো এয়া অকণমান সৰুকৈ আঁচল এটা এনেকুৱা, বাকী গোটেই বডি একেই এনেকৈ ডাঙৰ ডাঙৰকৈ ফুল এপাহ এপাহকৈ পিন মৰা আছে অলপ দূৰে দূৰে। আৰু সেইকাৰণে একেবাৰে চিম্পুল শাৰী, সেইকাৰণে মই ব্লাউজটো অকণমান ডিজাইন থৈছোঁ। এয়া হাতটো কেনেকুৱা লাগিছে বাৰু মোৰ ব্লাউজৰ ডিজাইনটো জনাব। আৰু তেনেহ'লে চাওঁ আজি মোৰ ভিডিঅ'টো। আজি 6 জুলাই ৰাতিপুৱা ধিতি আৰু মানুহে যাব ওলাইছে জেঠাইকৰ ঘৰলৈ। জেঠাইক, জেঠুৱেক আৰু ককায়েক তিনিও আহিছে। তেওঁলোকে মন্দিৰলৈ আহিছিলে। ধনুৰ আজি জন্মদিন, মন্দিৰত শৰাই আগবঢ়ালে আৰু যাওঁতে ইহঁতকেইটাকো লৈ যাব। ময়ো যাম বুলি ভাবিছিলোঁ লগতে, বহুদিন ক'লৈকো যোৱা নাই, কিন্তু মানুহজনে আকৌ ৰখালে যে একেলগতে যামগৈ, ডিউটি কৰি লওঁ, সেইকাৰণে মই ৰৈ দিলোঁ। এতিয়া গধূলি 7:30 বাজিলেই মই ৰেডি হৈছোঁ আৰু আগতীয়াকৈ ৰেডি হৈ আছোঁ, নহ'লে আকৌ আহি উৎপাত লগাই দিব, খৰধৰ কৰিব। সেইকাৰণে মই এয়া কাপোৰ কানি পিন্ধি ৰেডি। কি কাপোৰ কানি সলাব মন আছে নাই? দুৱাৰখনত তলা চাবি নলগোৱা যে কিমান দিন হ'ল, আচলতে ক'তো যোৱাই হোৱা নাই যে। আৰু এইফালে মই ঘৰতে হোৱা কেইটামান বস্তু লৈ লৈছোঁ। এইয়া পলিথিনটো তলৰ ভাগৰ ৰঙা ৰঙা দেখিছে, সেয়া ভোট জলকীয়া। আজি মোৰ দিনটো এনেই গ'ল। মই ৰাতিপুৱাৰ পৰা ঘৰত ৰৈ থাকিলোঁ আৰু এতিয়া 7:30 বাজি গ'ল। এতিয়া আকৌ ৰৈ আছোঁহি বাহিৰত আহি। আমাৰ লগত আৰু দুজন দাদা যাব, সেই দাদাকেইজনৰ কাৰণে ৰৈছোঁ। মোৰ মুঠতে আজি দিনটো এনেই গ'ল। মই কাকোৱে লগ নাপাওঁগৈ, একেবাৰে শেষত যাম আৰু খাম আৰু আহিম, সেয়াই হ'বগৈ আজি। এতিয়া মই আগফালে গাৰ্ডেনত আছোঁ, ধৰিব পাৰিছেনে? দিনত যে দেখুৱাওঁ গাৰ্ডেনখন, এয়া ৰাতি একো ধৰিব পৰা নাই ৰাতিৰ কাৰণে। আৰু মোৰ পিছফালে আছে এয়া। এতিয়া অকণমান দেৰি ৰ'বলগীয়া হ'ল, সেইকাৰণে ভাবিছোঁ ইয়াতে মই অকণমান দেৰি খোজকাঢ়োঁ, অকণমান আগলৈ দেখুৱাই লৈ যাওঁ। এয়া আমি দিনত খোজকাঢ়ি ফুৰা ঠাইবোৰ এইবোৰ গাৰ্ডেন। এই গছজোপা গা গছডাল এয়া জৰি গছ নেকি, মানে ওপৰৰ গছৰ ডালৰ পৰা আকৌ শিপা নিচিনাকৈ তললৈ এনেকৈ ওলমি ওলমি আছে। আৰু গোটেই গছজোপা ডালবোৰত আৰু বেলেগ গছ লতাই আগুৰি আছে এনেকৈ। আৰু তলৰ পৰা ওপৰলৈ চাই পঠিয়ালে ৰাতি কিবা ভয়ংকৰ লাগে, তাকে অকণমান মই ক্লিক কৰি থলোঁ। আৰু গছজোপাৰ নাম জানিলে জনাবচোন। এনেই দেৰি হৈ আছে আৰু ৰ'বলগীয়া হৈছে, মাথা বেয়া হৈ গৈছে মোৰ। এফালে গোটেই ঘামি জামি অইলি হৈ গৈছোঁ মুখখন। ল'ৰা ছোৱালীকেইটা সেই ৰাতিপুৱাই যোৱা, কি কৰি আছে জানো তাত। আৰু এফালে মোৰ যাবলৈ এতিয়াও পৰাই নাই, ওলাই লৈ আকৌ বাহিৰত ৰৈ আছোঁ। ঘৰৰ ভিতৰত ৰ'লোঁ 2 ঘণ্টা ৰৈছোঁ আৰু বাহিৰত এতিয়া। এইয়া ফাইনেলি যাবলৈ ৰেডি হৈছোঁ। এয়া আহি পালেহি আমাৰ মানুহ, 1 2 3 মানুহজনৰ সৈতে। আৰু আমি এতিয়া যাবলৈ ষ্টাৰ্ট কৰোঁ। আৰু 1 2জনকৈ গোটেইকেইজন সোমালে, একেবাৰে শেষত সোমাইছোঁ মই। বাইদেউ ঘৰ পালোহি আৰু এয়া সৰু ল'ৰা ছোৱালী মোবাইল কম্পিটিশ্যন। ওচৰতে বহি থকা ল'ৰাজনে হৈছে আজি বাৰ্থডে'। সি ভিডিঅ'ত নোলাওঁ বুলি মুখখন ঘূৰাই আছে। মই আহি পায়ে বাথৰুম যাবলগীয়া হ'ল, সেইকাৰণে কাপোৰ কানি খুলি এনেকুৱাকৈ ড্ৰেছ পিন্ধি ল'লোঁ। আৰু খাই বৈ একেবাৰে যোৱা সময়তহে পিন্ধিম, আলহী দুলহীও নাই, সকলোখিনিয়ে খাই বৈ দিনতে গ'লগৈ। আমি একেবাৰে শেষৰ আলহী। আৰু এইগৰাকী ওচৰৰে তেওঁ আছিলে, তেওঁ পৰিয়ালটো আছিলে ছোৱালী এজনীৰ সৈতে, মাক দেউতাক। আৰু এতিয়া আমি ভাত পানী বাঢ়ি মেলি দিয়া মেলাত লাগি গৈছোঁ।
সময়ো হ'ল বহুতখিনি এতিয়া খাই বৈ যোৱাই কথা হেপী বাৰ্থডে নাই মই কালি ৰাতি টোপনি ক্ষতি কৰি কেনে হেপী বাৰ্থডে ক'লো বাবু সকলোকে খুৱাই বুৱাই আমি তিনিগৰাকী বহি গৈছোঁ এবাৰ খাবলৈ ভাত দাল মাছ মাংস চালাড চব্জি চাটনি একো বাদ পৰা নাই সকলোখিনি আইটেম লৈ বহিছোঁ আমি এতিয়া খাই বৈ উভতিছোঁ আকৌ এবাৰ অনুৰোধ কৰিলোঁ সকলোকে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব আৰু সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ লগতে নতুন ভিডিঅ'ত আকৌ লগ পাম বাই